আসসালামু আলাইকুম নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি আমি আপোনালোকৰ সন্মুখত আহিলোঁ এখন বিশেষ ভিডিঅ' লৈ। আপোনালোকে এই ভিডিঅ'টো নিশ্চয় চাই থাকিব। আশা ৰাখিছোঁ আপোনালোকে যাতে এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষ পৰ্যন্ত চায়। মই আজি আপোনালোকক এখন বিশেষ ভিডিঅ' দেখুৱাম। এই ভিডিঅ'টো হৈছে মানুহে এইখন পথাৰত কেৱল দাননিৰে পথাৰখন ভৰি পেলাইছিল। আজি আমি আপোনালোকক এই ভিডিঅ'ৰ যোগেদি মোৰ পথাৰখন দেখুৱাম। এক সোণালী পথাৰখন আপোনালোকক দেখুৱাম। এই পথাৰত মানুহে ধান খেতি কৰি পথাৰখন ভৰি পেলাইছিল। এতিয়া মানুহে কেৱল মাকৈ খেতি কৰিব আৰু আমি আপোনালোকক এই পথাৰখন দেখুৱাম। চাওক কিমান ধুনীয়া পথাৰ। এই পথাৰখনত মানুহে এতিয়া কেৱল মাকৈ বুনিব আৰু আমি আপোনালোকক এই ভিডিঅ'ৰ যোগেদি দেখুৱাম। এইখন চাওক মানুহে মাকৈ ৰুইছে, মই আপোনালোকক দেখাই আছোঁ। চাওক ইমান ধুনীয়া লাগিছে মাকৈ খেতিখন, আৰু এই খেতখন যদি আৰু অলপ ডাঙৰ হয় আৰু ধুনীয়া লাগিব। গতিকে বন্ধুসকল আপোনালোকক মোৰ এই ইউটিউব চেনেলৰ যোগেদি দেখুৱাম। গতিকে বন্ধুসকল আশা ৰাখিছোঁ আপোনালোকে মোৰ এই ইউটিউব চেনেলখন ছাবস্ক্ৰাইব কৰি ৰাখি দিব বুলি আশা ৰাখিছোঁ। বন্ধুসকল আপোনালোকে যাতে কোনো এই ভিডিঅ'ৰ পৰা আঁতৰি নাযায়, আপোনালোকে এই ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি ৰাখি দিব বুলি আশা ৰাখিছোঁ। আজি মই মোৰ তাৰমানে যিটো ধান খেতি আছে সেই ধান খেতিখন কাটি ঘৰত আনিছোঁ। সেই ধান খেতিত আজি মাকৈ ৰুই আছে। মই আপোনালোকক এই মাকৈ ৰুইখন দেখুৱাম। কেনেকৈ মাকৈ মানুহে মাটিৰ তলত ৰুই দিয়ে সেই দৃশ্যটো আমি আপোনালোকক এই ভিডিঅ'ৰ যোগেদি দেখুৱাম। মই টোপনিৰ পৰা উঠাৰ পিছত দেখা পালোঁ যে মোৰ ঘৰৰ পৰা 2-3জনে ছোৱালী আহি মাকৈ লৈ যাই আছে। তেওঁলোকক কিবা টকাৰ বিনিময়ত টকা দিব, সেইকাৰণে তেওঁলোকে মোৰ মাকৈ খেতখন লৈ আছে। মই আপোনালোকক এই ভিডিঅ'ৰ যোগেদি দেখুৱাম। গতিকে বন্ধুসকল আপোনালোকে মোৰ এই ইউটিউব চেনেলখন ছাবস্ক্ৰাইব কৰি ৰাখি দিব, এটি অফিচিয়েল 22। গতিকে বন্ধুসকল আপোনালোকে চাওক কিমান ধুনীয়া পথাৰ। এই পথাৰখনত কেৱল মানুহে মাকৈ ৰুই দিব। গতিকে বন্ধুসকল আশা ৰাখিছোঁ আপোনালোকে এই ধুনীয়া পথাৰখন চাওক। কিমান ধুনীয়া লাগিছে পথাৰখন, কিমান ধুনীয়া আপোনালোকে চাওক, কেৱল দেখিবলৈ মন যায়। চাওক কিমান ধুনীয়া পথাৰ, আপোনালোকে চাওক। আপোনালোকক মই এই ভিডিঅ'ৰ যোগেদি মোৰ এই মনোমোহা পথাৰখন দেখুৱাবলৈ চেষ্টা কৰিম, আৰু মোৰ খেতি আৰু 1 মিনিটত পামেই মোৰ খেতিখন মই আপোনালোকক দেখুৱাম। আপোনালোকে চাই আছে মোৰ এই বন্ধুসকল মোৰ খেতিখন আহি পালোঁ। আপোনালোকে চাই আছে, চাওক 3জনে মোৰ মাকৈ খেতিখন ৰুই আছে। আপোনালোকক মই এই ভিডিঅ'ৰ যোগেদি দেখুৱাম। চাওক মাকৈ কেনেকৈ মাটিত চাওক, এই মানুহে কেনেকৈ হাল বাই মানুহে তাৰমানে মাকৈ খেতি ৰুই দিয়ে, সেই দৃশ্যটো আমি আপোনালোকক এই ভিডিঅ'ৰ যোগেদি দেখুৱাম। গতিকে বন্ধুসকল মোৰ এই ইউটিউব চেনেলৰ যোগেদি আপোনালোকে এই মাকৈ কেনেকৈ তাৰমানে মাটিৰ তলত ৰুই দিয়ে সেইটো আমি আপোনালোকক দেখুৱাম। গতিকে বন্ধুসকল আপোনালোকে মোৰ এই ইউটিউব চেনেলখন ছাবস্ক্ৰাইব কৰি ৰাখি দিব। গতিকে আমি আপোনালোকক সকলো ধৰণৰ ভিডিঅ' দেখাবলৈ চেষ্টা কৰিম। গতিকে বন্ধুসকল আজি এই ভিডিঅ'টো দেখুৱাৰ উদ্দেশ্য হ'ল, বহুত মানুহে নাজানে যে আচলতে মাকৈ কেনেকৈ ৰুই দিয়ে। গতিকে বন্ধুসকল আহক মোৰ এই ভিডিঅ'ৰ যোগেদি মাকৈ খেত তাৰমানে কেনেকৈ কৰে সেই দৃশ্যটো আমি আপোনালোকক দেখুৱাম। গতিকে বন্ধুসকল চাওক মোৰ এই ভিডিঅ'টো আপোনালোকে চাই থাকক, কেনেকৈ মাকৈ ৰুই আছে আপোনালোকে চাওক। আপোনালোকে এই ভিডিঅ'ৰ যোগেদি চাই আছে আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব বুলি আশা ৰাখিছোঁ। বন্ধুসকল এইখন হ'ল তাৰমানে মোৰ আগতে এই খেতিত ধান আছিল, এতিয়া মানুহে মাকৈ খেতি কৰি আছে। গতিকে বন্ধুসকল চাওক কিমান হাজাৰ হাজাৰ বিঘাত মানুহে হাল বাই মানুহে থৈ দিছে আৰু মানুহে মাকৈ ৰুই আছে। গতিকে বন্ধুসকল
কেৱল মোৰ খেতিতে মাকৈ কৰা নাই, সকলো খেতিতে মাকৈ কৰি আছে, গতিকে মাকৈ খেতি কৰি আছে। গতিকে বন্ধুসকল আপোনালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব বুলি আশা ৰাখিছোঁ। গতিকে বন্ধুসকল আহক মই আপোনালোকক মাকৈ কেনেকৈ ৰুই দিয়ে সেইটো আমি আপোনালোকক দেখাওঁ। আমি আপোনালোকক দেখাই আছোঁ আচলতে মাকৈ খেতি কেনেকৈ কৰে আমি আপোনালোকক দেখাই আছে। আপোনালোকে চাই আছে কেনেকৈ মাকৈ ৰুই আছে, আপোনালোকে চাওক কেনেকৈ ৰুই আছে, আপোনালোকে এই ভিডিঅ' যোগেদি চাওক আচলতে মাকৈ খেতি কেনেকৈ কৰে। চাওক কিমান ধুনীয়াকৈ ৰুই আছে, আপোনালোকক দেখুৱাই আছোঁ। গতিকে বন্ধুসকল মোৰ এই ইউটিউব চেনেলখন ছাবস্ক্ৰাইব কৰি ৰাখি দিব বুলি আশা ৰাখিছোঁ। গতিকে বন্ধুসকলক মই আজিৰ এই ভিডিঅ'ৰ যোগেদি মই তাৰমানে কেনেকৈ মাকৈ খেতি কৰে এই ভিডিঅ'টোত দেখুৱালোঁ। গতিকে বন্ধুসকল আশা ৰাখিছোঁ আৰু পৰৱৰ্তী সময়ত আৰু ইয়াতকৈ ধুনীয়া ধুনীয়া ভিডিঅ' পাব বুলি আশা ৰাখিছোঁ। আৰু মোৰ এই পথাৰখন চাওক কিমান হাজাৰ হাজাৰ বিঘা মানুহে হাল বাই মাকৈ খেতি কৰি আছে। চাওক কিমান ধুনীয়াকৈ মাকৈ খেতি কৰি আছে। গতিকে বন্ধুসকল আপোনালোকে মোৰ ইউটিউব চেনেলখন ছাবস্ক্ৰাইব কৰি ৰাখি দিব বুলি আশা ৰাখিছোঁ। পৰৱৰ্তী সময়ত আমি আপোনালোকক আৰু নেক্সট ভিডিঅ' লৈ আহিম। গতিকে বন্ধুসকল আপোনালোকক এই ভিডিঅ'ৰ যোগেদি দেখুৱালোঁ যে মাকৈ খেতি কেনেকৈ কৰে। হেল্ল' ৰাইজ, আমি আপোনালোকক দেখুৱাম তাৰমানে যিবিলাক মানুহে মাকৈ খেতি কৰি আছে আমি সেই গ্ৰুপৰ পৰা তাৰমানে এজন মানুহৰ পৰা আমি কিছু মন্তব্য শুনিম। আপোনালোকে চাওক মাকৈ খেতি ৰৈ আছে, আমি এজন বাইৰ পৰা মন্তব্য শুনিম। 4জনে মাকৈ খেতি বনি আছে, তাৰমানে এজন তাৰমানে 15 বছৰীয়া এজন বাইটিৰ পৰা কিছু মন্তব্য শুনিম আমি। বাইটি আপুনি কিছু মন্তব্য কৰিব। আমি বাইটি আপুনি তাৰমানে কেইটা বজাত খেতিত আহিছে? 6 বজাত আহিছে। ঘৰত কিবা খাই আহিছে নে নাই? খাই আহিছে। আপুনি তাৰমানে মাকৈ খেতি কৰি আছে, আপুনি তাৰমানে কিমান বিঘা কৰি মাকৈ খেতি ৰুব পাৰে আপোনালোকে 4জনে? 3-4 বিঘা কৰি ৰুব পাৰে। 3-4 বিঘা। আজি কিমান বিঘা ৰুইছে? আজি 5 বিঘা ৰুইছে। 5 বিঘা ৰুইছে। হয় নেকি? আপোনালোকে খেতি বাতি কৰে, এইটো ছিজনত আপোনালোকে কিমান টকা কৰি ইনকাম কৰে? ইমান ছিজনত? এইটো ছিজনত 10-15 হাজাৰ টকা কৰি। আপোনালোকে বিঘা কিমান টকা কৰি লয়? বিঘা 1000 টকা। বিঘা 1000 টকা। 4জনে তাৰমানে বনি দিয়ে। আপুনি স্কুলত যায় নে নাযায়? আপুনি কোনটো ক্লাছত পঢ়ে? 8ত পঢ়ে। আপুনি 8ত পঢ়ে আকৌ কামো কৰে নেকি? সৰু কালৰ পৰা কাম কৰে নেকি? আপোনাৰ বয়স কিমান? মোৰ বয়স 14 বছৰ। 14 বছৰ। আপোনাৰ ক্লাছত কিমানজন ছাত্ৰ ছাত্ৰী আছে? মোৰ ক্লাছত 100 জন। আপোনাৰ ৰোল নম্বৰ কিমান? মোৰ ৰোল নম্বৰ 4। আপুনি স্কুলতো পঢ়ে, আপুনি আকৌ কামো কৰে। আপোনাৰ ঘৰত মাক দেউতাকে আপোনাক কোনো খৰচ পাতি নিদিয়ে নেকি? হয়, সেইকাৰণে মোৰ মাক দেউতা একেবাৰে গৰীব হয় নেকি? হেল্ল' ৰাইজ, আমি আপোনালোকক আজি এখন বিশেষ ভিডিঅ' দেখুৱালোঁ আৰু এজন 15 বছৰীয়া এজন বাইটিৰ পৰা আমি কিছু মন্তব্য শুনিলোঁ। চাওক তেওঁ কিমান দুখীয়া ঘৰৰ ল'ৰা, তেওঁ স্কুলতো পৰা আকৌ তেওঁ কামো কৰে। মই শুনি আছোঁ তাৰমানে বৰ্তমান পৰীক্ষা চলি আছে সকলো স্কুলতেই। আপোনাৰ পৰীক্ষা নহয় নেকি? আপোনাৰ পৰীক্ষা আকৌ কামো কৰি আছে। আপুনি পৰীক্ষা দিবলৈ নাজানে নেকি? আজি যাম। কেইটা বজাত এক্সাম আছে আপোনাৰ? 11 বজাৰ পৰা। কেই ঘণ্টা হয় পৰীক্ষা? 2 ঘণ্টা। হেল্ল' ৰাইজ, আপোনালোকে চাওক কিমান এজন দুখীয়া ঘৰৰ ল'ৰাই তাৰমানে স্কুলতো পৰা আকৌ মাক দেউতাকো তাৰমানে উপাৰ্জন কৰি দিয়ে। আমি আপোনালোকক এই ভিডিঅ'ৰ যোগেদি দেখুৱালোঁ আৰু আপোনালোকে মোৰ এই ইউটিউব চেনেলখন ছাবস্ক্ৰাইব কৰি ৰাখি দিব বুলি আশা ৰাখিলোঁ। গতিকে বন্ধুসকল আপোনালোকে এই সৰু বাইটিৰ প্ৰতি লক্ষ্য ৰাখক। এজন 13-14 বছৰীয়া বাইটিয়ে তাৰমানে মাক দেউতাকক উপাৰ্জন কৰি খিলাই আছে আৰু তেওঁ কিমান দুখীয়া ঘৰৰ ল'ৰা আমি আপোনালোকক এই ভিডিঅ'ৰ যোগেদি দেখুৱালোঁ। গতিকে বন্ধুসকল আপোনালোকে আচলতে যদি এই
ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে মোৰ ইউটিউব চেনেলখন ছাবস্ক্ৰাইব কৰি ৰাখি দিবা আৰু এই বাইটিৰ প্ৰতি লক্ষ্য ৰাখি তাৰমানে এই বাইটিৰেই এই বাইটিও তাৰমানে এই ইউটিউব চেনেলৰ লগত জড়িত আছে গতিকে মোৰ গাঁৱৰে ল'ৰা এজন গতিকে আপোনালোকে যদি এই বাইটিৰ প্ৰতি লক্ষ্য ৰাখি যদি মোৰ এই ইউটিউব চেনেলখন ছাবস্ক্ৰাইব কৰি ৰাখি দিয়ে তেনেহ'লে এই বাইটিও বহুত আগুৱাই যাব পাৰিব গতিকে আপোনালোকে এই বাইটিৰ প্ৰতি আবাৰ চকুৰ প্ৰতি লক্ষ্য ৰাখক গতিকে বন্ধুসকল আপোনালোকে এই ইউটিউব চেনেলখন ছাবস্ক্ৰাইব কৰি ৰাখি দিব আৰু এই বাইটিক আগুৱাই লৈ যোৱাৰ কাৰণে আপোনালোকে সকলোৱে ওলাই আহিব গতিকে বন্ধুসকল আকৌ আহিম বিশেষ নেক্সট ভিডিঅ' লৈ গতিকে আপোনালোকে ভিডিঅ' চাবলৈ এই ইউটিউব চেনেলখন ছাবস্ক্ৰাইব কৰি ৰাখি দিব গতিকে আপোনালোকক নতুন নতুন ভিডিঅ' দিবলৈ চেষ্টা কৰিম আৰু এই বাইটিৰ প্ৰতি লক্ষ্য ৰাখি আপোনালোকে এই ইউটিউব চেনেলখন ছাবস্ক্ৰাইব কৰি ৰাখি দিব বাইটি আপুনি যে ইউটিউব চেনেল খুলিছে কিমান বছৰ হৈছে 3-4 বছৰ তাৰমানে আপুনি তাৰমানে ভিডিঅ' আপলোড কৰিছে কিমান মাহত একদিন কৰি তাৰমানে দেখা পাই আছোঁ বহুত দিন ধৰি ভিডিঅ' দিয়া নাই ৰাইজে আপোনাক তাৰমানে ইউটিউব চেনেলত ইমান সহযোগ কৰা নাই সেইবুলি আপুনি ৰাইজক কি বুলি জনাব আপুনি ৰাইজক কি অনুৰোধ কৰিব সহযোগ কৰিবলৈ অনুৰোধ কৰিব